Hello everyone, আজি ঘৰৰ কাষতে এখন বিয়া আছে আৰু সেইভাবে ৰেডি হৈ ললো অলপ মেকআপ কৰি ললো আৰু লগতে পোৱালিকো উলিয়াই ললো আৰু বিয়াখন আমাৰ ঘৰৰ একেবাৰে কাষতে আৰু বিয়ালে আহি পাই দেখো ওয়াও ডেকোৰেশনটো একেবাৰে নেক্সট লেভেল আছিল আৰু বহুত স্পেচিয়াস দৰা কইনা দুইকে বহুত ধুনিয়া লাগিছিল ফাৰ্স্ট স্টপ স্টাৰ্টাৰ সেকশন ফুচকা চিকেন সুপ পাস্তা চাউমিন সবৰে অলপ টেষ্ট কৰিলো বহুত স্পাইসি আৰু বহুত টেস্টি আছিল তাৰ মাজতে মই লগ পালো মাসুমাকতে আপোনালোকে চিনি পাইছে সাগে হয় তাই এগৰাকী ইউটিউবাৰ হয় আৰু মই তাইক সদায় ভাৰ্চুৱেলি দেখি আহিছিলো আজি মুখামুখিকে লগ পালো ৰিয়েলি বহুত ভাল লাগিল তাইক লগ পাই খুবেই এজনী মৰম লগা ছোৱালী তাৰ পিছতে আমি অলপ বহি আমি মেইন কোৰ্স খাবলৈ গলো মেইন কোৰ্সতো বহুত আইটেমছ আছিল আৰু অনেষ্টলি স্পিকিং এভৰি ডিশ ওয়াজ অসম আৰু তাৰ পিছতে বাহিৰত এটা কালচাৰেল প্ৰগ্ৰাম চলি আছিল হেতু আমি উপভোগ কৰিলো আৰু তাৰ পিছতে আমি ঘৰলৈ গুছি আহিলো মুঠতে ফুল অন বাই যদি ভিডিওটো ভাল পালে প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰি দিব